নমস্কাৰ নিপেন্স ব্লগ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাই আজি এটা ধামাকাদাৰ পাৰ্টি কৰিবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক বাছ আৰম্ভ কৰিছে এয়া আমি পাঁচজন ওলাইছোঁ বহুত 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 ধুনীয়া জেগালৈ ওলাইছোঁ গতিকে আপোনালোকে চাই থওক আমি কি কৰিম ক'ত যাম খালি ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব মানে আমি এতিয়া আহি পাই গ'লোহি ডুমডুমা ক'ত আপোনালোকে জানে আমি আহি আছোঁ এতিয়া একদম মেইন মানে একদম চকু নজৰত লগা জেগা এডোখৰলৈ আহি আছোঁ ক'ত যাম জানেনে অৰুণাচল ৰয়িং যাম আৰু তাৰ আগতে আমি মানে মৰ্ণিং হৈ গ'ল এতিয়া 6টা বাজিছে আমি ৰাতি প্ৰায় 1টা বজাত ঘৰৰ পৰা আহি আছোঁ আমি 5জন বন্ধু আহিছোঁ এয়া আমাৰ গাড়ী ইয়াত ৰাখিছোঁ এতিয়া দেখিছেনে এয়া আমাৰ পাপু পুৰা এতিয়া মৰ্ণিঙত আমি নামি দিলোঁ আমি মানে আমাৰ এতিয়া মানে মৰ্ণিং হৈ গ'ল কি হ'ল মানে লাল চাহ একাপ খাই দিলোঁ খোৱাৰ পিছতে এই তেল ডিপুত ইয়াত দেখিছেনে তেল ডিপুত কেলৈ ৰৈছোঁ লেট্ৰিন কৰিবলগীয়া আমাৰ বন্ধুকেইজনে লেট্ৰিন কৰিছে আমি ইয়াতে ৰ'লোঁ আৰু ইয়াৰ পিছত আমি ঢলা শদিয়া সেতু পাম তাত আমি অলপ দেৰি ৰ'ম সেইপাকেদিয়ে গৈ আমি অৰুণাচল ৰয়িং যাম আমিও চাই আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ কিন্তু ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব এতিয়া প্ৰাঞ্জল আমাৰ ড্ৰাইভিঙত বহি আছে চকলেট খাইছে নেকি তই তহঁতি পাচাব কৰিছোঁ এয়া আমাক অলপ ৰৈ আছে আৰু ভিতৰত আমাৰ নীলু সোমাই গ'ল দেই লেট্ৰিন তাৰপিছতে আমাৰ প্ৰাঞ্জলে কি কৰিছে প্ৰাঞ্জলক দেখাই আছোঁ কি কৰিছে কি খালি চকলেট মাৰি আছোঁ মোক চকলেট এটা দে আকৌ মই চাহো নাপালোঁ এই ডায়েৰী চকলেট খাই আছে চকলেটটো খাই লওঁ চকলেটটো খাই লওঁ এইবিলাক চকলেটটো থলি দিয়ে মই ফুলত মই খাই আমি পাই গ'লোহি এয়া ঢলা শদিয়া ব্ৰিজ মানে ভূপেন হাজৰিকা সেতু আমি সকলো ইয়াতে নামিলোঁ একদম দলং পাইছোঁহি আৰু ফ্ৰণ্টতে নামিছোঁ আমি আমাৰ ইয়াতে নিলোঁ কাপোৰ চেঞ্জ কৰিবি নেকি আমাৰ এই প্ৰাঞ্জলে স্পৰ্টিং চেঞ্জ কৰি ল'লে ঘৰত পিন্ধা নেচতে আহিছে স্পৰ্টিং চেঞ্জ কৰি লৈছে আৰু আমি এতিয়া উঠিম গাড়ীত উঠিম বাছ ব্ৰিজ কিমান এৰিয়া আছে আপোনালোককো দেখাম আৰু আমিও চাম আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ বাছ এয়া ঢলা শদিয়া সেইটোৰ ওপৰত উঠি আছোঁ এয়া চাওক আপোনালোকে সুন্দৰ পৰিৱেশ মৰ্ণিং এতিয়া 7টা বাজিছে আৰু এইফালে আমাৰ ফ্ৰণ্টত আছে আমাৰ পুলিচ ডিপাৰ্টমেণ্টৰ আমাৰ অসম আৰক্ষী জোৱান সকলোবোৰ শ্ৰদ্ধা জনাইছোঁ স্বাগতম জনাইছে আমাক বাছ আমি গৈ আছোঁ আমিও চাম আপোনালোককো দেখাই আছোঁ আমি এতিয়া ঢলা শদিয়া ব্ৰিজৰ ওপৰত আছোঁ মানে মাজতে অকণমান পিকচাৰ মাৰিলোঁ ফটো মাৰিলোঁ আলোকচিত্ৰ তুলি দিলোঁ আৰু ঘৰৰ পৰিয়ালক দেখাব লাগিবতো এয়া প্ৰাঞ্জলে ড্ৰাইভ কৰি আছে নীলু আছে বেকত আৰু চুলতান কেনি গ'লি আছে আপোনালোকক দেখাই আছোঁ প্ৰায় আধা ঘণ্টা লাগিব ব্ৰিজ পাৰ হওঁতে তাৰপিছত আমাৰ আজি উদ্দেশ্য আৰু গন্তব্যস্থানলৈ আমি গৈ আছোঁ বছ আমিও চাম আপোনালোককো দেখাই আছোঁ কিন্তু ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আমি আজিৰ গন্তব্যস্থান পাই গ'লোহি মানে অৰুণাচলৰ বৰ্ডাৰ আমি পাৰ হৈ আহিছোঁ পাছ কাটি ল'লোঁ তাত আমাৰ 250 টকা পাছ লৈ ল'লে পাছৰ ফিজ মানে আমাৰ 250 টকা ল'লে সেইখিনিতে আমাৰ অৰুণাচল আৰক্ষীয়ে আমাক ৰাখি আমাৰ মানে বহুত সমস্যা হৈ আছিলে লিখি কৰিলে ফোন নাম্বাৰ ল'লে আৰু আমাৰ মানে প্ৰাঞ্জলৰ লাইচেঞ্চ নাই নতুনকৈ গাড়ী লৈছে যে আৰু আমাৰ আৰু এজন বন্ধু আমাৰ লগত আহিছে কিন্তু তাৰো লাইচেঞ্চ নাই তথাপিও আমি আহিলোঁ আৰু বুজাবুজি কৰি পেলাই আহি গ'লোঁ আহিয়ে অৰুণাচলৰ ভিতৰত সোমাই গ'লোঁ বৰ্ডাৰ পাৰ হৈ আহি চব তাৰপিছত কণ্টেক্ট পিছতে আমি ৰয়িং পাম ৰয়িঙৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব ইমান সুন্দৰ পৰিৱেশ চাই লওকচোন জীৱনৰ প্ৰথমবাৰৰ কাৰণে অৰুণাচল আহিছোঁ মানে চাই লওঁচোন মানে আৰু কি ক'ব আৰু মানে বহুত ভাল লাগিছে আজি এয়া চব ৰয়িঙৰ এয়া লিখা আছে
ৰয়িং গেট আমি পাৰ হৈ আহিলোঁ। ভিতৰত এতিয়া ৰয়িঙত সোমাইছোঁ আমি। ৰয়িঙৰ বজাৰত আছোঁ। পাপু এতিয়া কমলা দেখিছেনে উলিয়াই আছে। কিবা এটা লৈ লওঁ, কিবা এটা খাই লওঁ, পাতলা নাস্তা আৰু কিবা এটা বজাৰ কৰি ল'ম। ওপৰত আমি গেছ লৈ আহিছোঁ, বনাই খাম। এতিয়া ৰয়িঙৰ টাউনত সকলোবোৰ দেখাই দিছোঁ আপোনাৰ ভিতৰত। ইয়াতে সুবিধাটো কৰি লওঁ, কেনেকৈ কি পাৰোঁ। হয়তো ড্ৰাইভাৰ লৈ পেলাই গাড়ী লৈ যাবলৈও আছোঁ। আমাৰ গাড়ী নাযাব বুলি কৈছে। আমি ওপৰত যাম, বহুত মাইদিয়া বুলি জেগা এটুকুৰা আছে, তাত যাম। কিন্তু ইয়াত বৰফ পৰি থাকে। আজি কিন্তু এই ৰয়িঙত বৰফ পৰা নাই, অলপ বতৰটো মানে ফৰকাল হৈ আছে। বাকী আপোনালোকক দেখাই আছোঁ, কিবা এটা খাই লওঁ। আমি মানে এতিয়া ওপৰত যাম। গাড়ী বেলেগ এখন বন্দবস্ত কৰি ল'লোঁ। টাটা চুমু এখন বন্দবস্ত কৰি ল'লোঁ। যিখন গাড়ী আমি লৈ আহিছোঁ সেইখন গাড়ী লৈ আমি ওপৰত যাব নোৱাৰিম। বছ এতিয়া আমি বজাৰটো কৰি লৈছোঁ। তাত খানা খাব লাগিব, তাত কিবা এটা খাব লাগিব, তো বনাই খাম। সেইকাৰণে বজাৰ কৰি লৈছোঁ। মানে আমি এতিয়া মাংস ল'ব লাগিব। খাচী মাংস কাটি আছে, ওলমাই থৈছে। ৰেট সোধোঁ আৰু মাংস লৈ লওঁ বাছ। थोड़ा दीजिए, आधा थोड़ा, 10 रुपया का आधा। और एक केजी नालागे क्या 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 है? बिलाही बिलाई नहीं। ভাত কৰি ল'লোঁ, ওপৰত যাম এতিয়া। চুমুত পাপু উঠিছে, পাপু উঠি গ'ল, বাটা আগত বহি গ'লে অলপ নিলোঁ। এয়া মাংস লৈ ল'লোঁ, বছ ওপৰত যাম, জিৰ'ত যাম, মাইদিয়া যাম, বছ আপোনালোকক দেখাই আছোঁ। তাত খানা বনাম, খাম। সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। এয়া আমি উঠি ল'লোঁ চুমুত উঠি ল'লোঁ, টাটা চুমু। টাটা চুমুত উঠি ল'লোঁ। এয়া আমাৰ এজনে ড্ৰাইভ কৰিব, আমাৰ ইয়াৰে গাড়ী ড্ৰাইভ কৰিব। আমি গৈ আছোঁ ওপৰত। এতিয়া গাড়ী টাৰ্ণ লোৱাইছে, বছ ওপৰত যাম, আপোনালোকক দেখাম কি কৰিম তাত। খানাটো খামেই আৰু। ছাগলী মাংস লৈ ল'লোঁ যে, 1.5 কেজি ছাগলী লৈ ল'লোঁ, খাচী। কিন্তু আমাৰ তাতকৈ মানে ইয়াত বহুত সস্তা ছাগলী মাংস। পাৰ কিলো 450। বা ভাবিব নোৱাৰি। আমাৰ তাত 700 টকা কিলো, ইয়াত 450। 1.5 কেজি লৈ ল'লোঁ আমি 700 টকা দি লৈ লৈছোঁ। তাত বনাই খাম আৰু জেগা চাম, আপোনালোকেও চাব আমাৰ লগতে। তো আমি এতিয়া ৰয়িং টু মায়'দিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া গৈ আছোঁ, আমি মায়'দিয়া পামগৈ। বহুত 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 মজা লাগিছে বে। আৰু কিন্তু ব্লগটো বহুত দীঘল হৈ যাব, ব্লগটো মোৰ দীঘল হৈ যাব। সেইকাৰণে ইয়াতে এই ব্লগটো সামৰণি মাৰিছোঁ আৰু ছেকেণ্ড পাৰ্টটো আপোনালোকলৈ আগবঢ়াম। আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো